আমি যাই আছোঁ মোৰ ফ্ৰেণ্ড কেইটা ভাই আমি বজাৰত যাম এতিয়া কিছু মানে সামান ল'বলৈ তো আপোনালোকে লগত থাকক আমি যাই আছোঁ হাই হাই এতিয়া বজাৰ গৈ আছোঁ আৰু কিবা কিবি কিনিব লাগিব চ' নমস্কাৰ গুড মৰ্ণিং আপোনালোকক জিমিক্সৰ চেনেলৰ পৰা স্বাগতম জনাইছোঁ তো মোৰ লগত আছে মনোজিত ভাই তো মনোজিত ভাই আপোনালোকক দুইটা কথা ক'ব শুনি লওক আমাৰ ওদালগুৰি জিলা হয় এইটো মানে অহাকালি আহি পাইছোঁ মানে আপুনি জানি পাইছে যে আমাৰ মানে 15 তাৰিখ ৰেলী আছে আৰ্মি ৰেলী আছে দেখাই দিম ভিডিঅ' চব গোটেইখিনি ভিডিঅ'টো দেখাই দিম কেনেকৈ হয় আৰু তো আপোনালোকে চাই থাকক আমাৰ লগত আৰু চেনেলটা ছাবস্ক্ৰাইব কৰি দিম জিমিক্সৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত ভাই হাই পেৰেণ্ট তো আমি ইয়াত ওদালগুৰিত আহিছোঁ ওদালগুৰিত আহি কিনে এইটো ৰুমত আছোঁ আৰু মানে আপোনালোকে যদি কোনোবাই আহিব বিচাৰে ইয়াত ৰুম পোৱা যায় বহুত ধৰণৰ তো বেছি নলয় আৰু ৰাতি মানে 100 টকা লয় ৰুমত তো আমি ইয়াত লৈছোঁ 100 টকা আৰু 2 দিন থাকিব লাগিব তো আপোনালোকে যদি আহিব বিচাৰে মোৰ লগত কমেণ্ট কৰিব আহিব আমাৰ ইয়াত ৰুমটো ভাল আছে আৰু স্পেচিয়েল ৰুম পোৱা যায় ইয়াত মানে হেৰি নহয় আৰু চাফ-চিকুণ ৰুম আছে আপোনালোকে যোগাযোগ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকক দেখুৱাই দিম আৰু ইয়াৰ পিছত মানে মৰ্ণিং ৱাক কৰিব যাম তাৰপিছত মৰ্ণিং ৱাক কৰি আপোনালোকক দেখুৱাই দিম আপোনালোকে কওক দুইটা কওক ৰতন কওক আপোনালোকে কওক কালি ৰেলী যে হ'ব ৰেলীৰ পিছত আমাৰো ৰেলী আছে কিন্তু ভিডিঅ'টো আপুনি পাই যাবা চিন্তা নকৰিবি সেইকাৰণে লাইক এটা দি দিবা যদি ভিডিঅ'টো কৰিব পাৰোঁ তেন্তে আপোনালোকক দেখুৱাই দিম ভিডিঅ'টো মানে ষ্টেণ্ডটো ইমান ডাঙৰ নহয় ন সৰু ষ্টেণ্ড আৰু মানে ভিডিঅ'টো তাত মানে শ্বুটিং কৰিব নিদিয়ে আৰু মানা কৰি দিয়ে আৰ্মিয়ে তো যদি পাৰোঁ তেন্তে আপোনালোকক দেখুৱাই দিম যদি আৰু চিলেকশ্যন পাওঁ আৰু বেছিকৈ ভাল লাগিব আৰু ভাল পাবা আৰু আমাৰ দুগুৰিৰ পৰা আহিছোঁ বহুত তো আমি আটাইকেইটা এইটো ৰুমত আছিলোঁ আমি এইটো ৰুমত আছিলোঁ আপোনালোকে যদি আহে আৰু যোগাযোগ কৰিব পাৰিব আমাৰ লগত কমেণ্ট কৰিব 100 টকা আৰু কমতে পাই যাবা দেই অঁ মনজিত ভাই কিবা এটা ক তইতো চিলেকশ্যন ল'বি এবাৰ ন চিলেকশ্যন মানে কি বা হ'ব নাজানো কালি আছে ৰেলী মৰ্ণিং হ'ব 5টা বজাত হ'ব পাৰে বা গ্ৰুপত ছেকেণ্ড গ্ৰুপ বা প্ৰথম গ্ৰুপটো সোমাব পাৰোঁ নাজানো এইটো মই কিন্তু মানে চেষ্টা কৰিম আৰু অ'কে ব'লক আমি আৰু নেক্সট ভিডিঅ'টো এটা আৰম্ভ কৰোঁ তো গাইজ এতিয়া আমি বজাৰত যাম মানে কিবা কিবি খৰচ কৰিব যাম তাৰ আপোনালোকে চাই থাকক আমি আপোনালোকক দেখুৱাই দিম মই ক'ত যাম আৰু গোটেই দিন আমাৰ লগত থাকক আজি গোটেই দিন মানে ভিডিঅ' চাই থাকক ব'লক আমি যাই থাকোঁ গুড মৰ্ণিং তো কালি আজি আমি আহিছোঁ ওদালগুৰি আহিছোঁ আজি ইণ্টাৰভিউ নহ'ব কালি হ'ব 15 তাৰিখ আছে কি হয় ইণ্টাৰভিউত ভাই আৰ্মি ৰেলী আৰু আমাৰ লগত আছে ফ্ৰেণ্ড আমাৰ চিৰঞ্জিত ফ্ৰেণ্ড আছে এইটো মানে বৌদি লাভাৰ হয় চিৰঞ্জিত এইবিলাক যিবিলাক ল'ৰা আছে এইবিলাক সবে মানে বৌদি লাভাৰ হয় তো আপোনালোকে চাই থাকক আমি আজি মানে গোটেই দিনটো ফুৰি থাকিম তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ লগত আছে অগ্নিবীৰ দাদা ইয়াৰ মানে এইটো আমাৰ ফিল্ড হয় তো কালি মানে এইটো লাইনত থিয় দিব লাগিব এইটো আমাৰ ফিল্ড হয় ইয়াতে ইণ্টাৰভিউ হয় আমাৰ অঁ তো এতিয়া এইটো ৰাস্তা দি আমি যাই থাকিম বজাৰত মানে এইটো যিটো মানে বাঁহ বান্ধি দিছে এইটোত আৰু মানে লাইন লগাব লাগিব আমি যাই আছোঁ মোৰ ফ্ৰেণ্ড কেইটা ভাই আমি বজাৰত যাম এতিয়া কিছু মানে সামান ল'বলৈ তো আপোনালোকে লগত থাকক আমি যাই আছোঁ এতিয়া বজাৰ গৈ আছোঁ আৰু কিবা কিবি কিনিব লাগিব আৰু খাব লাগিব মৰ্ণিং টাইম একো খোৱা নাই এতিয়া খাব যাম বজাৰ ব'লক আমি যাই থাকোঁ আপোনালোকক চাই থাকক হেল্ল' গুড মৰ্ণিং হেল্ল' গাইজ ফাইনেলি আমি পাই গ'লোঁ হাইৱে আমি যাই আছোঁ আমি আজি খৰচ ল'ম আপেল ল'ম কলা ল'ম মানে বডিটো বনাই ল'ম না সেইকাৰণে আমি বজাৰত যাই আছোঁ তো আপোনালোকে চাই থাকক এতিয়া আমি আৰু ওদালগুৰি হাইৱেত মানে খোজকাঢ়ি যাই আছোঁ মোৰ ফ্ৰেণ্ড কেইটা পাই তো ব'লক আমি যাই থাকোঁ আৰু আমাৰ লগত থাকক
হেল্ল' গাইজ, মানে আজি মানে বজাৰত গ'লোঁ খৰচ কৰিব, কিন্তু বজাৰ বন্ধ আৰু সেইকাৰণে ইয়াত থিয় দি আছোঁ। ইয়াত মানে কিয় ক'ত গৈছিলে? ফাৰ্মাচীত গৈছিলে ন? ফাৰ্মাচীত গৈছিলে। ফাৰ্মাচী বন্ধ আছিল, সোনকালে দোকান নখলে আৰু বন্ধ। সেইকাৰণে আৰু ইয়াত থিয় দি আছোঁ। ফ্ৰেণ্ডকেইটাই মানে কেইটামান মানে কলম চলম লৈ আছে আৰু তো ব'লক আমি যাই থাকোঁ।